তো হেল্ল' গাইজ, তো আজি মানে ক'ত আহিছোঁ জানে, ওদালগুৰিৰ ৰাসত। তো ভিডিঅ'টো তামাম হৈ আছে, তো চাই থাকিব। এইফালে গেট, তো এইফালে দোকান দিছে আৰু মানুহবিলাকে আৰু চাব পাৰে আৰু ইফালে ধুনীয়া একদম পৰিৱেশ। হেল্ল' গাইজ, আমি এতিয়া পাণ খাব আহিছোঁ। পাণ এখন বনাওঁকে ধুনীয়া চাই। বেপাৰ চেপাৰ কেনে? ভালে অলপ চলি আছে। অঁ, ভাল হ'বই আৰু লাহে লাহে হ'ব আৰু মানুহ চানুহ আহিলে আৰু হ'বই কাষৰ বটল। আৰু ইফালে মানুহ চানুহ আহি আছে পূৰা, নালাগে মোক একো নালাগে। তাৰপিছত আৰু ইফালে ৰাতুল পূৰা আৰ্মি হৈ আহিছে, পূৰা গেট আপ চা না চলি পূৰা আৰ্মিত দাউৰি। এইফালে পাণ বনাই আছে আমাৰ কাৰণে, পূৰা মজা একদম। চাওক কি কি দি আছো। অঁ, এইটো কি নাৰিকল, অডিয়েন্সক দেখাই দিব। কিচমিচ, নাৰিকল আৰু কি কি জিৰা। এইটো কি জিৰা নে কি? জিৰা হে জিৰা জিৰা, এইটো কি নাৰিকল কৰি দিবি দাদা। এয়া হ'ল অমিতা। অমিতা নেকি? এ মজা। এইটো হ'ল গাজৰ। গাজৰ, এ মজা। খাম আৰু পুৰা মজাকে একদম মিঠা পাণ, লাল আঙুৰ চাই দিব। একদম মজা। মিঠা পাণ। এইটো কি বে, লাল লাল আঙুৰ। এইটো আঙুৰ নেকি? মুখৰ পৰা পানীয়ে পৰিল। আৰু এটা শুনাং দাদা, এইটো ব্লেক জিৰা। ব্লেক জিৰা, স্পেচিয়েল পাণ। এয়া চাওক, এইটো মিক্স জিৰা। ৱাও। আৰু এইটো নাৰিকলৰ আপোনাৰ পাউডাৰ। ৱাও, পুৰা স্পেচিয়েল গাইজ। তো যদি আপুনি ওদালগুৰিত ৰাস চাব আহিছে, তাত আহিব পাৰে। LIC ইফালৰ পৰা আহিব, তাৰপিছত ইফালে ৰাইট চাইডে। এই বোৱা মজা মজা মজা। এতিয়া যাব হীৰামতি। হীৰামতি না হৈ গৈছে। চুপাৰী চুপাৰী অঁ দি অঁ পিচ চুপাৰী দি দিওঁ। অঁ চেপা চুপাৰীটো মজা। ঘুগনিটো এতিয়াহে খাব লাগে। অঁ হৈ গৈছে নেকি? ৱা, টপলা টপলা বনা বান্ধ। ৱা গাইজ, এইটো মানে অলপ বেছি হৈ গ'ল। বেছি হৈ গৈছে না? কাৰণ এইটো স্পেচিয়েল পাণ ন, অলপ বেছি হ'বই। পূৰা একদম মুখত ধৰিব নাই, ক'ব নোৱাৰো। 1 2 আৰু এটা বনাও। পাণটো কেনেকুৱা লাগিছে? মজা মজা। দামটো কিমান দিলে দাদা? 20 টকা। মাত্ৰ 20 টকা। আমাৰ তাত 20 ৰুপিজত ইমান ডাঙৰ পাণ। আপোনালোকে এইফালে মজা লাগিব। পূৰা গৰম গৰম জিলাপি খাব পাৰে আপোনালোকে। গৰম গৰম তেল। তো অলপ জিলাপি বনাও দেখাই দিওঁ আপোনালোকক। যা খুৰা জিলাপি বনাওক। জিলাপি বনোৱা আপোনালোকক দেখাই আছোঁ আজি। জিলাপি কেনেকৈ বনাই, কাপোৰ এখনত এনেকুৱাকৈ মানে বস্তুখিনি ইয়াতে সোমাই দিয়ে। তাৰপিছত পূৰা গৰম গাইছ ইয়াতে পানী, তেলটো পানী নহয় চৰি তেল। পূৰা গৰম হৈ আছে। হা চিকেন লেগ পিচ? অঁ ইয়াতে চিকেন লেগ পিচ দি পেলাই মজা লাগিল হয় খাই। এইটো বনাব পূৰা ৰাউণ্ড ৰাউণ্ড। খুৰা পিছে পূজা পিছে ভালে চলি আছে না? ভাল আছে না? একদম মজা নে? মজা বনাইছে আপুনি। ইফালে জিলাপি, আপুনি যদি ওদালগুৰিত পূজা চাব আহিছে, ইয়াৰ পৰা জিলাপি ল'ব পাৰে আপোনাৰ এই দাদাৰ পৰা। অলপ কম দামতে দি দিব। 30 টকা মাত্ৰ পোৱা। আপোনালোকে আহি একদম মজা জিলাপি খাই যাওক। আমি পাণ খালোঁ ন, সেইকাৰণে জিলাপি এতিয়া নাখাওঁ। ঠিক আছে ন দাদা? বেপাৰটো ধুনীয়া? হয়, ভাল ভাল। হয় ঠিক আছে।
গাইজ আমি গেট পাম আৰু বেলুন ইয়াতে মজা একদম দাদা চিকেন লেগ পিচ বনাই আছে দাদাবিলাখনে আমি গেটত এন্ট্ৰি কৰি আছো তো চাই থাকিব পুৰা ধামাকাদাৰ হৈছে ভিডিঅ'টো ধামাকাদাৰ একদম নাম অলপ আপোনালোকক দেখাই দিওঁ ইয়াতে আমাৰ খুৰীবিলাকে নাম ধৰি আছে তো গাইজ চাব পাৰে ধুনীয়াকৈ তো গাইজ আমি এতিয়া অলপ আপোনালোকক দোকানবিলাক দেখাম তাৰপাছত মূৰ্তি দেখাম তো চাই থাকিব আৰু ভিডিঅ'টো নাই কি হয় মজা আকা তো ভিডিঅ'টো যদি ভাল লাগে তো লাইক এটা কৰিব তো গাইজ ইফালে খুৰীবিলাকে আংঠি চাংঠি বিক্ৰী কৰি আছে পুৰা মজাকৈ তো চাব পাৰে একদম মজা ৰাস ইফালে একদম পুৰা মজা মজা তো গাইজ বন্দুক ল'ব পাৰে বন্দুক বন্দুক পুৰা তামাম বন্দুক এইটো হ'ল M416 তাৰপাছত এইটো হ'ল এইটো হ'ল শ্বৰ্ট গান গাইজ শ্বৰ্ট গান তাৰপাছত আছে ইফালে AKM পুৰা AKM তামাম পুৰা এইটো এটা AKM পুৰা ব্লেক কালাৰৰ পুৰা চাল লাগছে দক্ষিণৰ লাইনটো সেইটোৱে দক্ষিণৰ লাইনটো গেটৰ যি ৰাইজৰি দক্ষিণৰ লাইনটো কেনেকুৱা লাগছে গাইজ এইফালে লাগি আছো তো এইবাৰ মূৰ্তি চাই আছোঁ আপোনালোকক দোকানটো দেখালোঁ আপোনাক এইবিলাক দোকান পুৰা আহিলে ইয়াতে মজা ল'ব পাৰে ইয়াৰ পৰা বস্তু লৈ যাব পাৰে আৰু কি ক'ম চলি আছে তো চাব পাৰে এইফালে আমি এইফালে মূৰ্তিৰ স্থান পাই গৈছোঁ তো মূৰ্তি দেখাই আছোঁ আপোনালোকক ওদালগুৰিত পূজা কেনেকুৱা হৈ আছে আপোনালোকক আমি ভিতৰত নোমাওঁ আৰু খুটাৰ ইফালে এইটো কি জাম্বু বন ৱাও মজা জাম্বু বন নহয় এইটো কি হয় ৱাও ঠাইটো কম আছে সেইকাৰণে মানুহ বহুত হোৱা লাগিছে মানুহ চাওক গাইজ পুৰা মানুহ ইফালে মূৰ্তি মূৰ্তি চোৱা হৈ গ'ল আমাৰ এতিয়া পুৰা মজা চাই মূৰ্তিবিলাক ভাল লাগিছে চাই আপোনালোকে আহিব পাৰে ওদালগুৰিত আৰু কেইদিন আছে 3 দিন 4 দিনমান আছে গাইজ আহিব পাৰে জল্দি একদম পুৰা এইফালে টেটু বনোৱা যদি টেটু বনাব পাৰে আপোনালোকে পুৰা মজা টেটু বনায় ইয়াতে টেটু আৰ্টিষ্ট পুৰা গাইজ আৰু ভিডিঅ'টো বেছি দীঘলে নকৰোঁ আৰু এইখিনিতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিছে লাইক এটা কৰি দিব আৰু যদি গাইজ নতুনকৈ আহি আছে চেনেলত তো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো বজাই দিব তো আজিলৈ এৰিছোঁ বাই